বৰ্ষা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি খাম পইতা ভাত। কালিয়ে পইতা ভাত মায়ে ৰাতি তিয়াই থৈ দিছিলে। পইতা ভাত মানে ভাতখিনিত পানী দি তিয়াই থৈ দিছিলে। আৰু এতিয়া আনিমগে ধনিয়া। কিহৰ লগত খাম আপোনালোকে চাই থাকিব। এতিয়া ছিঙিম ধনিয়া, আমাৰ নিজৰ ঘৰৰে ধনিয়া হয়। ধনিয়া খাই আপোনালোকে ভাল পায়নে বাৰু? মই কিন্তু খুব ভাল পাওঁ। এয়া ধনিয়া। আৰু এইজোপা বেঙেনা, ইয়াৰ পৰা লৈ যাম এই দুটা বেঙেনা। সেইটো এটা আৰু এইটো এটা। সেইবোৰ চব আমাৰ মায়ে কৰিছে। আৰু এইজোপা বেঙেনা। এইয়া এজোপা ঢেৰ লাগিছে। এইয়া ছিঙিম এতিয়া গোটেইখিনি আৰু পুৰি পিটিকা বনাম। এইটো এটা টিকলা বেঙেনা। এইবোৰ চব আমাৰ মায়ে খেতি কৰিছে এইবোৰ। আৰু এজোপা বগা বেঙেনা, ইয়াত নাই লগা ইমানকে। পুৰি লোৱা বেঙেনাকেইটা এতিয়া পিটিকা কৰিম। অলপমান পিঁয়াজ দি দিছোঁ, অলপমান জলকীয়া, অকণমান ধনিয়া পাত, তেল দিছোঁ, আৰু সোৱাদ অনুসৰি এতিয়া নিমখ দিম। ভালদৰে মিলাই লৈছোঁ পিটিকাখিনি। এইবাৰ দুটা পোৰা আলু লৈছোঁ। অলপমান পিঁয়াজ দি দিছোঁ, অলপমান ধনিয়া পাত, অলপমান জলকীয়া, সোৱাদ অনুসৰি নিমখ, আৰু অলপমান মিঠাতেল। এতিয়া গোটেইখিনি ভালদৰে সানি ল'ম। পোৰা আলু পিটিকা খাই খুব ভাল লাগে, হয়নে নহয় বাৰু? এইবাৰ এটা বইল কৰি লোৱা ডিম লৈ লৈছোঁ, অলপমান পিঁয়াজ দি দিছোঁ, অলপমান ধনিয়া পাত, অলপমান জলকীয়া, আৰু সোৱাদ অনুসৰি নিমখ, অলপমান মিঠাতেলো দি দিছোঁ। এতিয়া এইখিনিও ভালদৰে মিহলি কৰি ল'ম।
এখন তৈয়াৰ হৈ গ'ল আমাৰ থলুৱা অসমীয়া থালি পঁইতা ভাত।